celebrate, celebrate, celebrate. হয় বন্ধুসকল, আজিকালি আমি মানুহবিলাকে সেলিব্ৰেশন কৰিবলৈ পাহৰি গৈছো। যদি আমি সেলিব্ৰেশন কৰিম বুলিও ভাবো, তেন্তে আমাৰ মনত প্ৰশ্ন হয়, সেলিব্ৰেশন কৰিম, কিন্তু কিয় সেলিব্ৰেশন কৰিম? মোৰ লাইফত এনে কি হ'ল যে মই সেলিব্ৰেট কৰিম বা সেলিব্ৰেশন কৰিম, কিন্তু কাৰ লগত কৰিম? আৰু সদায় সদায় যদি মই সেলিব্ৰেটেই কৰি থাকোঁ, তেন্তে মানুহে মোক কি বুলি ভাবিব? পাগল বুলি নাভাবেতো। হয় বন্ধুসকল, কিন্তু সেলিব্ৰেশন মানে কেৱল ঘৰত ডাঙৰকৈ পাৰ্টি আয়োজন কৰি নাচ গান কৰাটোকে নুবুজায়। আজি আপুনি জীয়াই আছে, তাক সেলিব্ৰেট কৰক। আজি আপুনি খাবলৈ পাইছে, তাক সেলিব্ৰেট কৰক। আজি আপুনি পিন্ধিবলৈ কাপোৰ পাইছে, তাক সেলিব্ৰেট কৰক। থাকিবলৈ ঘৰ পাইছে, তাক সেলিব্ৰেট কৰক। কিয়নো আমাৰ দৰে হাজাৰজনে হয়তো খাবলৈ পোৱা নাই, থাকিবলৈ ঘৰো পোৱা নাই, পিন্ধিবলৈ কাপোৰো পোৱা নাই। আৰু সেইটোৱেই আজি এই মুহূৰ্তত বহুত মানুহ হয়তো এই পৃথিৱীখনৰ পৰাই হেৰাই গৈছে, কিন্তু আমি ভাগ্যৱান, আমি জীয়াই আছোঁ। তাক সেলিব্ৰেট কৰক। লাইফ ইজ ছ' বিউটিফুল, এনজয় এভৰি মমেণ্ট অফ লাইফ। ইয়াক এনেদৰে যাবলৈ নিদিব। এভৰি মমেণ্ট এনজয় ইট। নিজৰ লাইফৰ প্ৰতিটো মুহূৰ্তক এনজয় কৰক, সেলিব্ৰেট কৰক। লেটছ সেলিব্ৰেট। ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেধৰণৰ ভাল ভাল কণ্টেণ্টবিলাক মই আপোনালোকৰ মাজলৈ লৈ আহিব পাৰোঁ। ধন্যবাদ।